Hello students, welcome back to our channel. আমাৰ চেনেলৰ আৰু এটা নতুন ভিডিঅ'লৈ তোমালোকক স্বাগতম জনাইছোঁ। সদায় কোৱাৰ দৰে আজিও কম প্লিজ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা, তেতিয়াহে আমি আগুৱাই যাবলৈ সক্ষম হ'ম। ভিডিঅ'টো ভাল পালে লাইক কৰিবা, বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰিবা আৰু বুজিবলৈ কিবা অসুবিধা হ'লে নতুবা আমাৰ কিবা তোমালোকে যদি ভুল দেখা সেইখিনি কমেণ্ট বক্সত কমেণ্ট কৰি আমাক জনাবা। যোৱাটো ভিডিঅ'ত আমি ক্লাছৰ কোষৰ গঠন আৰু কাৰ্যৰ নামৰ লেসনটোৰ পাৰ্ট 1টো ডিসকাস কৰিলোঁ, আধা কুৱেশ্যনখিনি ডিসকাস কৰিলোঁ। এতিয়া আমি তাৰ পাছৰ কুৱেশ্যন আনসাৰখিনি ডিসকাস কৰিম আজি এই ভিডিঅ'টোত। কোনোবাই যদি পাৰ্ট 1ৰ ভিডিঅ'টো চোৱা নাই, আই বটনত থকা লিংকটোত ক্লিক কৰিলে এই ভিডিঅ'টো তোমালোকে লাভ কৰিব পাৰিবা। গতিকে ব'লা লেটছ ষ্টাৰ্ট দ্য ভিডিঅ'। ফাৰ্ষ্ট কুৱেশ্যন 8 নম্বৰ কুৱেশ্যনটো আছে কোষ কেন্দ্ৰ এটা গঠন আৰু কামৰ চমু বিৱৰণ দিয়া। উত্তৰ কোষ কেন্দ্ৰৰ গঠন সাধাৰণতে কোষৰ মাজত থকা এক গোলকাকৃতিৰ অংগাণু। কোষ কেন্দ্ৰটো দুখন আৱৰণেৰে আবৃত। কোষ কেন্দ্ৰাৱৰণে কোষ কেন্দ্ৰক কোষ পৰশৰ পৰা পৃথক কৰি ৰাখে। কোষটোৰ ক্ৰম'জমবোৰো ইয়াৰ ভিতৰত সীমাবদ্ধ হৈ থাকে। ক্ৰম'জমত DNA থাকে আৰু ই জীৱনৰ প্ৰজননৰ উপৰিও বিভিন্ন কোষ উপাদান সৃষ্টিৰ বাবে প্ৰয়োজনীয় আনুবংশিক তথ্য প্ৰদান কৰে। কোষ কেন্দ্ৰৰ কাম হ'ল কোষ বিভাজন প্ৰক্ৰিয়াৰে দেহত কোষৰ সংখ্যা বৃদ্ধি কৰে, ফলত অংগসমূহ গঠিত হয়। এনেদৰে শাৰীৰিক বৃদ্ধি আৰু বিকাশ হয়। কোষ একোটা পুৰঠ হৈ বিভাজিত হোৱাৰ সময়ত ক্ৰমেটিন সূত্ৰ ঘনীভূত হৈ ক্ৰম'জমৰ সৃষ্টি কৰে। কোষ কেন্দ্ৰৰ ৰসত এক বা ততোধিক আৱৰণহীন ঘূৰণীয়া গঠন থাকে, ইয়াক অভিকেন্দ্ৰ বোলে। অতিকেন্দ্ৰৰ ৰাইব'জম গঠনত ভাগ লয়। তাৰপিছত আছে চমু উত্তৰ লিখা। বিভিন্ন আকৃতিৰ প্ৰাণী কোষৰ উদাহৰণ দিয়া। উত্তৰ বহুভুজকৃতিৰ, ডিম্বাশয়, স্তম্ভ আকৃতি, মাকু আকৃতি আদি। আটাইতকৈ ক্ষুদ্ৰ, আটাইতকৈ বৃহৎ আৰু দীৰ্ঘতম কোষৰ নাম লিখা। আটাইতকৈ ক্ষুদ্ৰতম কোষ হ'ল মাইকোপ্লাজমা নামৰ বেক্টেৰিয়া, আটাইতকৈ বৃহৎ হ'ল উৎচৰে আৰু দীৰ্ঘতম কোষ হ'ল স্নায়ুকোষ। স্লাইড আৰু কভাৰ শ্লিপ বুলিলে কি বুজা? উত্তৰ স্লাইড হ'ল কোষৰ ভিতৰুৱা গঠন পৰ্যবেক্ষণ কৰিবলৈ যৌগিক অনুবীক্ষণ যন্ত্ৰৰ সহায় লোৱা হয়। এই যন্ত্ৰৰে পৰিৱেক্ষণ কৰিবলৈ জীৱকোষ বা কোষ সমষ্টিৰ এখন স্লাইড প্ৰস্তুত কৰা হয়। কভাৰ শ্লিপ বা কভাৰ গ্লাছ হৈছে স্বচ্ছ সামগ্ৰীৰ পাতল সমতল টুকুৰা। সাধাৰণতে বৰ্গ বা আয়তাকাৰ প্ৰায় 20 মিলিমিটাৰ বহল আৰু 1 মিলিমিটাৰ ডাঠৰ এক ভগ্নাংশ, যাক অনুবীক্ষণ যন্ত্ৰৰ সৈতে চাবলৈ বস্তুবোৰৰ ওপৰত ৰখা হয়। নেক্সট কুৱেশ্যন উদ্ভিদ কোষ প্ৰাণী কোষতকৈ দৃঢ় কিয়? উত্তৰ উদ্ভিদ কোষৰ কোষাৱৰণৰ বাহিৰফালে আন এখন অতিৰিক্ত আৱৰণ থাকে, ইয়াক কোষবেৰ বোলে। কোষবেৰখন ডাঠ, ই চেলুলজ নামৰ পদাৰ্থৰে গঠিত। কোষবেৰ থকাৰ বাবে উদ্ভিদ কোষ প্ৰাণী কোষতকৈ দৃঢ় হয়। তাৰপাছত আছে বিভিন্ন প্ৰকাৰৰ প্লাষ্টিডবোৰৰ নাম আৰু ইয়াৰ ৰঞ্জক পদাৰ্থৰ বিষয়ে লিখা। প্লাষ্টিড 3 প্ৰকাৰৰ: বৰ্ণকণা, হৰিতকণা আৰু বৰ্ণহীন কণা। বৰ্ণকণা সেউজীয়াৰ বাহিৰে অন্য ৰঙৰ পদাৰ্থ থাকে। ফুল, পকা ফল আদি এবিধ প্লাষ্টিডৰ উপস্থিতিৰ বাবে হয়। হৰিতকণাত সেউজীয়া বৰণৰ পদাৰ্থ থাকে। এই পদাৰ্থ কণাবোৰক পত্ৰহৰিত বোলে। বৰ্ণহীন কণাত কোনো ৰঙীন পদাৰ্থ নাথাকে। এই প্লাষ্টিডবোৰত শৰ্কৰা, চৰ্বি আৰু প্ৰ'টিন অণু সঞ্চিত হৈ থাকে। নেক্সট কুৱেশ্যন কোষ বিভাজন বুলিলে কি বুজা? উত্তৰ সকলো জীৱিত কোষে একোটা নিৰ্দিষ্ট সময়ত সম্পূৰ্ণতা লাভ কৰে। ইয়াৰ পাছতে এক বিশেষ প্ৰক্ৰিয়াৰে ই বিভাজিত হৈ দুটা নতুন কোষৰ সৃষ্টি কৰে। এই প্ৰক্ৰিয়াকে কোষ বিভাজন বোলে। গতিকে আজিৰ ভিডিঅ'টো তোমালোকলৈ ইমানখিনি আগবঢ়ালোঁ। আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে আকৌ আহিম তোমালোকৰ মাজলৈ। থেংক ইউ।